কৃষ্ণ শংকৰ গুৰু হৰি ৰাম যত জীৱ ৰাখি ফুৰে কুশল বচাই হৰি নাম বিনে তাৰ মহালাভ নাই। হৰি নাম বিনে তাৰ মহালাভ সমস্ত বৈষ্ণৱবৃন্দৰ প্ৰতি মোৰ সেৱা জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা ঘোষা নম্বৰ 434 আৰু 435 আপোনালোকলৈ আগবঢ়াম। আমাৰ একাধিক্ৰমে এই নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগি 125ত আহি উপনীত হৈছোঁ। আজি এই ভাগ নম্বৰ ভাগি আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে মহন্ত বীৰেশ চেনেললৈ স্বাগতম জনাই আমি আপোনালোকক ক'ব বিচাৰিছোঁ একাধিক্ৰমে একান্তপতীয়াকৈ ভিডিঅ'টো স্ক্ৰিপ্ট নোকোৱাকৈ শ্ৰৱণ কৰিব। শ্ৰৱণন্তে মুকুতি মিৰৈ। গতিকে সেই সুধীবৃন্দ আহকচোন এই 434 নম্বৰত ঘোষাই বাকী কৰিছে। যত জীৱ ৰাখি ফুৰে কুশল বচাই হৰি নাম বিনে তাৰ মহালাভ নাই। ৰাম হৰি নাম বিনে তাৰ মহালাভ নাই। তিনি গুণময় মায়া বৃত এই সংসাৰত যিমানবিলাক জীৱ আছে সমস্তই নিজৰ কল্যাণৰ অৰ্থে অহু পুৰুষাৰ্থ যত্ন কৰি আছে। কিন্তু জ্ঞান বিদ্যা ঐশ্বৰ্য বিভূতি আত্মীয় স্বজন আদিৰ দ্বাৰা মানুহে আত্মিক কল্যাণ সাধন কৰিবলৈ বিচাৰিলে একো লাভ নাই। কিয়নো তেনে বিষয়সমূহৰ জৰিয়তে কিবা সুখ লাভ হ'লেও সেই সুখ নিচেই ক্ষণস্থায়ী মাত্ৰ। কিন্তু জীৱই কেৱল একান্ত চিত্তে হৰি নাম কীৰ্তন কৰি থাকোঁতেই সকলো প্ৰকাৰৰ মংগল লাভ হয়। ধৰ্ম অৰ্থ কাম মোক্ষ এই 4 পুৰুষাৰ্থ লাভ হোৱাৰ উপৰিও হৰিকীৰ্তনৰ আনন্দ সুখ লাভ কৰি শেষত বৈকুণ্ঠ ধামত গতি কৰিবলৈ সক্ষম হয়। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠলৈ যায়। ধৰ্ম অৰ্থ কাম মোক্ষ সবে ইয়াতে পায়। হৰিনাম কীৰ্তনত আশ্ৰয় কৰি থাকিলেই জীৱই সমস্ত মহাসুখৰ লাভৰ গৰাকী হয়। ভাগৱতৰ দশমত কৈছে জানি আনো ধৰ্ম দূৰতে তেজিয়া ভকতি কৰে
কীর্তনতে দেখা মহা সুখে পায় পার। এতেকে এই সুখাত মহাপুৰুষজনাই একান্ত আৰু একমাত্ৰ হৰি কীৰ্তন কৰি নিজৰ কুশল কৰিবৰ কাৰণে জীৱসমূহক উপদেশ দিছে কৃষ্ণ। সাধু সমাস্থ আমি ঘোষা নম্বৰ 435 আগবাঢ়িছোঁ। হৰি নাম গাওঁতে কি সিটো নাহি দুখ গুছে ভয় মিলয় পৰমানন্দ সুখ গুছে ভয় মিলয় পৰমানন্দ মনুষ্যই হৰি গুণ কীৰ্তন কৰিবলৈ যাওঁতে হৰি গুণ কৰাত অলপ দুখ নাই। হৰিনাম কীৰ্তন কৰোঁতে জীৱৰ কিঞ্চিতো দুখ নহয়, বৰং হৰি গুণ কীৰ্তনৰ ফলত জীৱৰ সকলো প্ৰকাৰৰ ভয় গুছে আৰু পৰমানন্দ সুখ লাভ হয়। সকলোবোৰ ধৰ্ম সাধনতেই মানুহৰ কষ্ট আছে, হৰিনামৰ বিনে সকলো দুখ আছে। কায় ক্লেশ অৰ্থক্ষয় আদি নকৰিলে কোনো গুণময় ধৰ্ম সাধনা কৰিব নোৱাৰি। কিন্তু হৰিনাম কীৰ্তনত কায়িক ক্লেশ আৰ্থিক ব্যয় আদিৰ কোনো প্ৰয়োজন নাই। কেৱল প্ৰাণ ভৰি কৃষ্ণ কীৰ্তন কৰি থাকিলেই তেওঁ সংসাৰত কাল মায়া কলি আদিৰ পৰা জীৱই যি ভয় পায় সেই সকলো ভয়ৰ পৰা মুক্ত হৈ জীৱ পৰমানন্দ সুখৰ অধিকাৰী হ'ব পাৰে। এই নামৰ স্বতঃস্ফূৰ্ত ক্ৰিয়া। সেইবাবে মহাপুৰুষজনাই কেৱল প্ৰাণ ভৰি হৰি কীৰ্তন কৰি থাকিবলৈ সমস্ত জীৱক উপদেশ দিছে কৃষ্ণ। গতিকে সেই সাধু সমস্ত আহক আমি বিষয়ৰ বাসনাৰ সমস্ত ত্যাগ কৰি আন সেৱা পূজা আমি ত্যাগ কৰি এক দেও এক খেও এক বিনে নাই কেও সেই দৈৱকী নন্দন কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ নিজৰ জীৱন ধন্য কৰোঁ আৰু বাৰ বাৰ এই তিনি তাপময় সংসাৰৰ ক্লেশৰ পৰা পৰিত্ৰাণ পাই সেই ধামত গতি কৰোঁ, যি ধামত গতি কৰিলে পুনৰ এই দুখময় জীৱনত অতিবাহিত কৰিবলগীয়া নহয়। কৃষ্ণ সাধু সমস্ত আজিলৈ আহোঁ, পুনৰ আমি লগ পাম।